নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আমি কাপোৰ উলিয়াই লৈছোঁ ঢেকীয়াখোৱা নামঘৰলৈ যাবলৈ বুলি। ওলাই কৰি ভিডিঅ' বনোৱা নহ'লে সেইবাবে ৰাস্তাতে ভিডিঅ' ক্লিপ এটা ৰখা হ'ল। এয়া আমি নামঘৰ পালোহি। এয়া আমি নামঘৰ পাই ফটো তুলিলোঁ, ৰীল বনালোঁ। তাৰ পৰা ঘূৰি আহি আমি নেঘেৰিটিঙৰ মন্দিৰত সোমালোহি। তাত ইমানেই বান্দৰ যে ফটো তুলিবলৈ ৰখিবলৈও ভয় বান্দৰৰ কাৰণে। তাতো ভয়ে ভয়ে বাৰু ভিডিঅ' আৰু ফটো মাৰিলোঁ। শেষত আপোনালোকলৈ ফটো দুখনমান আমি ইয়াতে এড কৰি দিম, আপোনালোকে চাব পাৰিব। আমি তাৰ পৰা ওলালোঁ। গাড়ীত আহোঁতে মানুহৰ মোচনবোৰে বেলেগ হৈ আহিছে আৰু যাওঁতে ঠিকেই থাকে। এয়া আমি নামঘৰত মৰা ফটো আৰু শিৱদৌলত মৰা ফটো দুখনমান এড কৰি দিছোঁ। লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব।